নমস্কাৰ স্বাগতম জনাইছো শংকৰজিৎ কেছনৰ অন্য এটা ভিডিঅ'লৈ বন্ধুসকল দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ 5টা খবৰ লৈ আহিছো আপোনালোকৰ বাবে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত প্ৰয়োজনীয় বন্ধুসকল এই খবৰকেইটা বাতৰিসমূহৰ শিৰোনাম দখল কৰিছে সো বন্ধুসকল এতিয়ালৈকে যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰক যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে ভাৰতত কোভিডৰ সংক্ৰমণক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে WHO সাউথৰ জনপ্ৰিয় অভিনেতাৰ ধনুষৰ বিবাহ বিচ্ছেদ অৱশেষত ন্যায় পালে অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ লগত জড়িত নিৰ্দোষী সুভাষ বৰাই গুৱাহাটীত পুনৰ ৰেল দুৰ্ঘটনা এজনৰ মৃত্যু পুনৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী মৃত্যু বন্ধুসকল এতিয়া আহিছোঁ মুখ্য বাতৰিসমূহলৈ পোনপ্ৰথমৰ বাতৰিটো হৈছে যে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো বৰ্তমান অমিক্ৰনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে এই সময়তে পুনৰ WHOৰ পৰা এখন নতুনকৈ জাননী প্ৰকাশ কৰিছে যিখন জাননী সকলো ভাৰতীয়ই জনাটো অত্যন্ত প্ৰয়োজনীয় তেখেতলোকে কৈছে যে ভাৰতত বৰ্তমান লকডাউনৰ কোনো প্ৰয়োজন নাই লকডাউন হ'লে ভাৰতৰ যথেষ্ট ক্ষতি সাধন হয় আৰু যিটো ৰূপত গৈ আছে যদিহে ইয়াৰ ভাৰতৰ লোকসকলে কোভিডৰ ভেকচিন লৈ তেন্তে কোনো ধৰণৰ লকডাউন হোৱাৰ সম্ভাৱনা নাই সম্পূৰ্ণভাৱে লকডাউন কোনো দিব নালাগে চৰকাৰে যদি পাৰে কিছুমান ৰেষ্ট্ৰিকশ্যন দিব পাৰে কিন্তু সম্পূৰ্ণ লকডাউন দিয়া কোনো প্ৰয়োজন নাই বুলি WHOয়ে ইতিমধ্যে ভাৰতলৈ এখন জাননী প্ৰেৰণ কৰিছে গতিকে এইটো ভাল কথা যে লকডাউন হোৱাৰ সম্ভাৱনা নাই আৰু যদিহে আপোনালোকে SOP চৰকাৰে যিখিনি নীতি নিয়ম জাৰি কৰিছে এই নীতি নিয়মখিনি যদি আপোনালোকে পালন কৰে সুন্দৰভাৱে তেন্তে কোনো ধৰণৰ সম্পূৰ্ণভাৱে ভাৰতৰ লকডাউন নহয় কিছুমান ৰেষ্ট্ৰিকশ্যন থাকিব যিটো ৰেষ্ট্ৰিকশ্যন আপোনালোকে মনাটো অত্যন্ত প্ৰয়োজনীয় সব বন্ধুসকল এতিয়ালৈকে যদি আপোনালোকে যদি ভেকচিন লোৱা নাই তেনে প্লিজ ওচৰৰ স্বাস্থ্য কেন্দ্ৰত গৈ আপোনালোকে ভেকচিন লওক যাতে আপোনাৰ লগতে আপোনাৰ পৰিয়াল সুৰক্ষিত হৈ থাকিব পাৰে দ্বিতীয় খবৰটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কিয়নো দক্ষিণ অৰ্থাৎ সাউথ ইণ্ডিয়ানৰ জনপ্ৰিয় অভিনেতা ধনুষৰ অভিনয় চাই সকলোৱে বেছি ভাল পায় কিন্তু তেখেতৰ এটা দুখ খবৰ আছে যে তেখেত আৰু তেখেতৰ যি পত্নী ঐশ্বৰ্যৰ মাজত বিবাহ বিচ্ছেদ হৈছে ঐশ্বৰ্য হৈছে জনপ্ৰিয় সাউথৰ মেগা ষ্টাৰ ৰজনীকান্তৰ জীয়ৰী বন্ধুসকল তেখেতলোকে 18 বছৰ ধৰি বৈবাহিক জীৱন পাৰ কৰাৰ পিছত কিবা কিবি ঘৰুৱা কিছুমান অসুবিধা হোৱাৰ হেতুকে তেওঁলোকে বিবাহ বিচ্ছেদ কৰিছে গতিকে তেখেতৰ যি অনুৰাগী আছে ধনুষৰ নিশ্চয় অলপ হ'লেও দুখ লাগিছে সো বন্ধুসকল আপোনালোকে ইয়াৰ ওপৰত কি ক'ব কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বন্ধুসকল এতিয়া আহিছোঁ তৃতীয়টো খবৰলৈ যিটো খবৰ আপোনালোকে জনাটো বহুতেই বেছি প্ৰয়োজনীয় যোৰহাটৰ যি হত্যাকাণ্ডৰ অনিমেষ ভূঞা হত্যাকাণ্ডৰ খবৰটো হয়তো সকলোৱে জানে যে কেনেকৈ কেইজনমান লোকে একেলগ হৈ এজন নিৰ্দোষী লোকক ৰাস্তাতে মৰিয়া হত্যা কৰিলে তাৰ ভিতৰত 15 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল তাৰে যিজন কলা ল'ৰা আছিল মূল অভিযুক্ত তেখেত এক দুৰ্ঘটনা সংঘটিত হৈ মৃত্যু হয় বাকী থাকিল 14 জন ব্যক্তি 14 জনৰ এজন ব্যক্তি হৈছে 18 বছৰতকৈ সৰু তেখেতৰ কি শাস্তি হয় এতিয়ালৈকে চৰকাৰে তথা আৰক্ষীয়ে জানিবলৈ দিয়া নাই কিন্তু তাই সেই 13 জনৰ ভিতৰত বাকী থকা 13 জনৰ ভিতৰত এজন হৈছে যাৰ নাম হৈছে সুভাষ বৰা এই সুভাষ বৰা বিৰুদ্ধে কোনো ধৰণৰ হত্যাকাৰীৰ লগত জড়িত আছে নে নাই বুলি কোনো ধৰণৰ এতিয়ালৈকে সাক্ষী নোলাল আৰু কোনো প্ৰমাণ নাপালে অৱশেষত সুভাষ বৰাক নিৰ্দোষী বুলি ইতিমধ্যে আৰক্ষীৰ এটা আদালতে জানিবলৈ দিছে বন্ধুসকল এইটো এটা অত্যন্ত ভাল খবৰ কিয়নো কৈছোঁ তেখেতৰ পৰিয়ালে যথেষ্ট দুখ প্ৰকাশ কৰিছিল যে মোৰ ল'ৰাটো বজাৰ কৰিবলৈহে গৈছিল আৰু তেখেতৰ গাত কোনো দুখ নাছিল কাৰণ যিটো সময়ত সংঘটিত হৈছিল সেই হত্যাকাণ্ডৰ তাৰ বহুত সময়ৰ পিছতে সেই যোৰহাট চহৰলৈ গৈছিল যিহেতু সুভাষ বৰা এখন গেলামালৰ দোকান আছে গেলামাল দোকানৰ বজাৰ কৰিবলৈ গৈ সেই ঘটনাত উপস্থিত হোৱাৰ পিছতে আৰক্ষীয়ে তেখেতক হত্যাকাৰী বুলি ভাবি পিনে গ্ৰেপ্তাৰ কৰিছিল 50 দিন অতিক্ৰম কৰিলে 50 দিন তেখেতে বহুত কষ্ট থাকিল মাকে কান্দি এই কথা ইতিমধ্যে ছ'চিয়েল মিডিয়া তথা নিউজৰ আগত জানিবলৈ দিছে কিন্তু বৰ্তমান বন্ধুসকল এটা কথা জানি ভাল লাগিছে যে তেখেতক নিৰ্দোষী বুলি ইতিমধ্যে আদালতে তেখেতক ন্যায় প্ৰদান কৰিলে আৰু বাকী যিসকল দোষী সেইসকলক কঠোৰ শাস্তি প্ৰদান দিয়ক বুলি আমি এই ভিডিঅ'টোৰ জৰিয়তে দাবী উত্থাপন কৰিছোঁ কি নিৰ্দোষীজনে কেতিয়াও শাস্তি পাব নালাগে নে কি কয় বন্ধুসকল কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বন্ধুসকল গুৱাহাটীৰ ৰেল ষ্টেচনত পুনৰ অঘটন এইবাৰ বিদ্যুতত লাগি মৃত্যু হ'ল ৰেলৰ চালক মাকং চেলক নামৰ যিখন এক্সপ্ৰেছ আছিল গুৱাহাটী সেই এক্সপ্ৰেছখনৰ যিজন চালক এই চালকজনে পানী ভৰাই থাকোঁতে বিদ্যুতত লাগি মৃত্যু হ'ল তেখেতৰ বিদেশী আত্মাই চিৰশান্তি লাভ কৰে তাকে আমি এই ভিডিঅ'টোৰ জৰিয়তে কামনা কৰিলোঁ এইবাৰ আহিছোঁ শেষৰটো খবৰলৈ এই খবৰটো আটাইতকৈ গুৰুত্বপূৰ্ণ কিয়নো পুনৰ এগৰাকী অভিনেত্ৰী মৃত্যু এই কিন্তু
এক মৃত্যু নহয়, ই এক হত্যাকাণ্ডৰ। বন্ধুসকল, বাংলাদেশৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৰাইমা ইছলাম চানু, তেখেত যোৱা কেইদিনমান আগৰে পৰা সন্ধানী হৈ আছিল। শ্বুটিং কৰিবলৈ গৈ পুনৰ ঘৰলৈ উভতি অহা নাছিল অভিনেত্ৰীগৰাকী। অৱশেষত আৰক্ষীয়ে দলঙৰ তলত এটা বস্তাৰ ভিতৰত সোমাই থকা অৰ্থাৎ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বাংলাদেশৰ ঢাকাত এই ঘটনাটো সংঘটিত হৈছে। আৰক্ষীয়ে ইতিমধ্যেই তেখেতৰ স্বামী আৰু দুই এজনক গ্ৰেপ্তাৰ কৰিছে, কিয়নো তেখেতে হত্যাকাণ্ডৰ লগত জড়িত আছে বুলি আৰক্ষীয়ে ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছে। সঁচাকৈ অভিনেত্ৰীগৰাকীৰ মৃত্যুৱে সমগ্ৰ বিশ্বতে শোকৰ ছায়া পেলাইছে। এগৰাকী বাংলাদেশৰ জনপ্ৰিয় অভিনেত্ৰী আছিল তেখেত। চ' বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে, যিমান পাৰে সিমান ভিডিঅ' শ্বেয়াৰ কৰক, নতুনকৈ যদি চেনেল ছাবস্ক্ৰাইব কৰিব। আৰু বন্ধুসকল, বাতৰিসমূহ কেনে লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি কিবা ইম্প্ৰুভ কৰিব লাগে তেন্তে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নাপাহৰিব। যদি কিবা ভুল ভ্ৰান্তি হয় তাকো লিখিবলৈ নাপাহৰিব। ভুলবোৰ শুধৰাই যাম আৰু ভাল ভাল খবৰ দি যাম আপোনালোকক। ধন্যবাদ। জয় আহোম।